নমস্কাৰ। কবি লীনা ফুকন দুৱৰাৰ কবিতা এটি পাঠ কৰিবলৈ লোৱা হৈছে। কণ্ঠ নিগৰাইছে কিৰণ বৰাই। কবিতাৰ শিৰোনাম অনুভৱত অভিশপ্ত 2020 বৰ্ষ। অনুভৱত অভিশপ্ত 2020 বৰ্ষ। কেৱল প্ৰতিবাদৰ ঢৌৱে ঢৌৱাই নিছিল সমগ্ৰ অসম। কেৱল প্ৰতিবাদৰ ঢৌৱে ঢৌৱাই নিছিল সমগ্ৰ অসম। বিদেশীৰ বোজা আমি বহন কৰিব নোৱাৰোঁ বুলি চিঞৰি চিঞৰি প্ৰতিবাদ কৰি থাকোঁতেই শ্বহীদৰ কেঁচা তেজৰ ওপৰতেই কেৱল কাহ বলবৎ হ'ল। বিদেশীৰ বোজা আমি বহন কৰিব নোৱাৰোঁ বুলি চিঞৰি চিঞৰি প্ৰতিবাদ কৰি থাকোঁতেই শ্বহীদৰ কেঁচা তেজৰ ওপৰতেই কেৱল পৰা কাহ বলবৎ হ'ল। অসমীয়াৰ ডিঙিৰ বিষ মাৰ নযাওঁতেই চীনৰ কৰোণাই সংহাৰ মূৰ্তি ধৰি খেদি আহিল বিশ্ববাসীক। বাদ নপৰিল অসম। আৰম্ভ হ'ল কৰোণাৰ ভয়ত গৃহবন্দীৰ জীৱন যাপন। আৰম্ভ হ'ল কৰোণাৰ ভয়ত গৃহবন্দীৰ জীৱন যাপন। কিন্তু মানুহ যেন পশুতকৈও অধম হৈ পৰিল। ইজনৰ পিছত সিজনকৈ হাতী খোৱা মানুহৰ হত্যাযজ্ঞ আৰম্ভ হ'ল অসমৰ চৌদিশে। ইজনৰ পিছত সিজনকৈ হাতী খোৱা মানুহৰ হত্যাযজ্ঞ আৰম্ভ হ'ল অসমৰ চৌদিশে। নকঁপিল এবাৰো হাত, নকঁপিল এবাৰো বুকু। নকঁপিল এবাৰো হাত, নকঁপিল এবাৰো বুকু। মানুহৰ বাবে মানুহৰ হত্যা যেন হাঁহ কুকুৰাৰ দৰে হ'ল। তাৰ মাজতেই অসমক ঔপনিৱেশ বুলি ভবা দিল্লীৰ লালসাত ডাউ ডাউকৈ জ্বলি উঠিল বাঘজান। তাৰ মাজতেই অসমক ঔপনিৱেশ বুলি ভবা দিল্লীৰ লালসাত ডাউ ডাউকৈ জ্বলি উঠিল বাঘজান। শ শ হাজাৰ হাজাৰ লোক অঘৰী হ'ল। শ শ হাজাৰ হাজাৰ লোক অঘৰী হ'ল। হাতী খোৱা মানুহৰ বুকুৰ সপোনবোৰ সেই জুইৰ আহুতিহে হ'ল। কিন্তু এতিয়াও যেন প্ৰকৃতিৰ ৰোষ কমা নাই। বাঢ়িছে কৰোণা যেন মুষলধাৰ বৰষুণ। বাঢ়িছে কৰোণা যেন মুষলধাৰ বৰষুণে। মাজতে আকৌ এখন যুদ্ধ। চতুৰ বৰ্বৰ চীনৰ সৈতে ভাৰতৰ। মাজতে আকৌ এখন যুদ্ধ। চতুৰ বৰ্বৰ চীনৰ সৈতে ভাৰতৰ। গালোৱান উপত্যকা যেন এতিয়া বীৰ সৈনিকৰ তেজেৰে ৰক্তাক্ত। গালোৱান উপত্যকা যেন এতিয়া বীৰ সৈনিকৰ তেজেৰে ৰক্তাক্ত। 20 জনকৈ বীৰ সৈনিকক হেৰুৱাই শুভৰ প্ৰতিশোধৰ দাবানল জ্বলিছে আমাৰ দেশৰ বুকুত। পূব ভাৰতৰ লাডাখত এতিয়া যুদ্ধৰ দামামা বাজিছে। প্ৰকৃতিয়ে যেন বিভিন্ন ৰূপেৰে দুৰ্নিবাৰ মানৱ ধ্বংস যজ্ঞহে পাতিছে। পূব ভাৰতৰ লাডাখত এতিয়া যুদ্ধৰ দামামা বাজিছে। প্ৰকৃতিয়ে যেন বিভিন্ন ৰূপেৰে দুৰ্নিবাৰ মানৱ ধ্বংস যজ্ঞহে পাতিছে। ধন্যবাদ। নমস্কাৰ।